জয় হিন্দ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰ্মি চাহাব। বন্ধুসকল, বহুত ল'ৰা ছোৱালী অসম পুলিচৰ ABUBৰ পৰা আৰম্ভ কৰি ফৰেষ্ট গাৰ্ড, ফৰেষ্ট বেটেলিয়ান ইত্যাদি বিভিন্ন ধৰণৰ পোষ্টত এপ্লাই কৰিছে। SIৰ পৰা আৰম্ভ কৰি ইত্যাদি বিভিন্ন ধৰণৰ পোষ্টত এপ্লাই কৰিছে আৰু এপ্লাই কৰি কিনে ইহঁতে মানে দিনে ৰাতি ৰানিং কৰি আছে, ফিজিকেলৰ কাৰণে বহুত তৈয়াৰী কৰি আছে আৰু এনেকুৱাকৈ তৈয়াৰী কৰি আছে যাতে মানে কি ফিজিকেলত হাই মাৰ্কছ পাব আৰু পাবও, যিহেতুকে ফিজিকেলত ইমান কষ্ট কৰি আছে ফিজিকেলৰ বাবে। একোজন ল'ৰা ছোৱালী দেখিছোঁ ফিল্ডত যাই কিনে মই মানে ৰানিং কৰি ক্ষীণাই গৈছে আৰু মানে বহুত ৰানিং মানে ভাল হৈ গৈছে, ৰানিং কৰিব পৰা ভাল হৈছে। যি কি নহওক, সেই মৰ্মে মই আপোনালোকৰ বাবে এটা, যিহেতুকে ৰানিং কৰি থাকিলে নহ'ব আৰু বহুত ল'ৰা ছোৱালী দেখিছোঁ মই ৰানিঙত ভাল মানে ৰানিং পাছ কৰি ভাল নম্বৰ পাই কেনে মানে ৰিটাৰ্ণৰ বাবে চিলেকশ্যন পায়, কিন্তু পঢ়া পাতিত গুৰুত্ব নাই, পঢ়িবলৈ মানে আইডিয়া নাই, পঢ়া মানে কেনেকৈ পঢ়িব লাগিব, কি পঢ়িম আকৌ তলামতে নাপায়। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে মানে আসাম পুলিচৰ বিশেষ কৰি যিকোনো এক্সামৰ সূত্ৰে আপোনালোকে এইটো টেকনিকবোৰ ফ'ল' কৰিব পাৰে। আজিৰ ভিডিঅ'টোত মই অসম পুলিচৰ যিবিলাক ৰিক্ৰুটমেণ্ট খোলা দিছে, এই সকলো ভেকেঞ্চিৰ বাবে আপোনালোকে ৰিটেনৰ বাবে কেনেকৈ, ফিজিকেলটো আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে গম পাইছোঁ, কিন্তু এতিয়াৰ পৰা ৰিটেনৰ বাবে আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব আৰু মই দিয়া ধৰণে আপোনালোকে কৰিব পাৰে। অৱশ্যে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহ'লে আপোনালোকে নিজৰ মাইণ্ডত মানে কিছু কথা জানিব পাৰিব। গতিকে ৰিটেনৰ বাবে আপোনালোকে কেনেকৈ মানে প্ৰিপেৰেশ্যন কৰিব তাৰ ওপৰত আমি ভিডিঅ'টো মই বনাইছোঁ, সেই বিনিময়ত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। অৱশ্যে ৰিটেনৰ বাবে মই ভাল টিপছ দিম, মানে জিকে কেনেকৈ আপোনালোকে ক্ৰেক কৰিব পাৰিব, জিকে বিশেষ কৰি লাষ্টত ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আমাৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে আৰ্মি চাহাব চেনেলটো অৱশ্যে ছাবস্ক্ৰাইব কৰি দিব। মানে মই মাজে অকস্মাত ভিডিঅ' এটা দি দিওঁ দেই, মানে ৰেগুলাৰলি মই মানে ভিডিঅ' নবনাওঁ, একচুৱেলি টাইম নাপাওঁ। যি কি নহওক, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোত এটা কমেণ্ট কৰি দিব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়। পুৱা ৰানিং কৰি আছে, গধূলি ৰানিং কৰি আছে, কিন্তু এতিয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব, মানে প্ৰতিটো দিনেই প্ৰতিটো তাৰিখতে আপোনালোকে কি কৰিব লাগিব, 4 ঘণ্টাকৈ পঢ়া ষ্টাৰ্ট কৰি দিয়ক। মানে ধৰক ৰানিং কৰি কিনে অকল ফিজিকেলত আপোনালোকে গুৰুত্ব দিলে একো কাম নহ'ব, ৰিটেনৰ কাৰণেও আপোনালোকে বহুত মানে কষ্ট কৰিব লাগিব। যেনেকৈ ধৰক ৰাতিপুৱা ৰানিং কৰিব যোৱাৰ আগতে আপোনালোকে ৰাতিপুৱা পঢ়িব, ৰাতিপুৱা অকণমান পঢ়ি কিনে আপোনালোকে ৰানিং কৰিব যাব। ৰানিংটো আপোনালোকে 10টামান বজাতহে কৰিব, যিহেতুকে আসাম পুলিচৰ ইণ্টাৰভিউবোৰ 10-11 বজাতে হয় বা 1-2টাতে হয়। ঠিক তেনেদৰে আপোনালোকে কি কৰিব, খুব ৰাতিপুৱা ৰানিং কৰিব যাব নালাগে, 8টাৰ পিছত ৰানিং কৰা শুৰু কৰক, বুজি পাইছে। আৰু ৰাতিপুৱা সোনকালে উঠি কিনে আপোনালোকে কি কৰিব, ষ্টাডি কৰিব। ৰাতিপুৱা পঢ়িলে ভাল, তেতিয়া আপোনালোকৰ মনোযোগ থাকিব, মনত থাকিব আৰু পঢ়ি কিনে আপোনালোকে কি কৰিব, ৰানিং কৰিব যাব। ৰানিং কৰি আহি কিনে আপোনালোকে অকণমান টোপনি মাৰিব লাগিব, বুজি পাইছে। দুপৰীয়া অকণমান শুই কিনে উঠি কিনে আপোনালোকে কি কৰিব, আকৌ মানে ৰানিং কৰিব যাব, প্ৰেক্টিছ কৰিব যাব। প্ৰেক্টিছ কৰি আহি কিনে হাত মুখ ধুই কিবা খাই কিনে আকৌ পঢ়াত লাগি যাব, বুজি পাইছে। পঢ়া এনেকৈ পঢ়িব লাগিব আৰু তেতিয়া পঢ়িব যে একদম ৰাতিলৈকে পঢ়িব, একদম 10-11টালৈকে পঢ়িব। আৰু এতিয়া কথা হ'ল আপোনালোকে চিলেবাছখন আসাম পুলিচ, যদি আপুনি আসাম পুলিচৰ ABUBৰ বাবে প্ৰিপাৰেশ্যন কৰিছে, তেতিয়াহ'লে ABUBৰ কাৰণে যদি চিলেবাছ আপোনালোকে পাইছে চিলেবাছ, যেনেকুৱা 4টা চিলেবাছ আছে, ঠিক তেনেদৰে চিলেবাছ মতে আপোনালোকে কি কৰক, ৰেগুলাৰ ষ্টাডি কৰক। ধৰক আজি গণিত পঢ়িছে, ৰাতিপুৱা এইটো পঢ়িছে, এনেকৈ ৰেগুলাৰ মানে 4টা চিলেবাছ মতে আপোনালোকে ষ্টাডি কৰক। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যিবিলাক আপোনালোক আমাৰ ধৰক 22ৰ এক্সামত আসাম পুলিচৰ SIৰ বা ABUBৰ 22ত হৈছে, 23ত হৈছে, এনেকৈ 24ত হৈছে, এনেকৈ হৈয়ে আছে। গতিকে সেইবিলাক কুৱেশ্যন পেপাৰ আপোনালোকে কি কৰিব, কালেক্ট কৰিব। যদি আপোনালোকে কুৱেশ্যন পেপাৰ পোৱা নাই, মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আপোনালোকে মানে প্ৰভাইড কৰি দিম, বুজি পাইছে। কুৱেশ্যন পেপাৰ মোৰ তাতে আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ। এইবিলাক আপোনালোকে কি কৰিব, যিবিলাক ফ্ৰী টাইম আছে, মানে পঢ়া বাদে ফ্ৰী টাইম, তেতিয়া আপোনালোকে কুৱেশ্যন পেপাৰবোৰ কি কৰিব, প্ৰিণ্ট কৰি লৈ কিনে আপোনালোকে ছল্ভ কৰিলে আপোনালোকৰ ভাল হ'ব, বুজি পাইছে। এনেকৈ আপোনালোকে গণিতৰ পৰা আৰম্ভ কৰি গণিতৰ আপোনালোকে কি কৰিব, কুৱেশ্যন মুখস্থ নকৰিব কেতিয়াও, গণিত আৰু ৰিজনিঙৰ মুখস্থ নকৰিব, এইবিলাক মানে কি ছল্ভ কৰিবলৈ চেষ্টা কৰক। আৰু জিকে কথা হ'ল, জিকে আপোনালোকে কেনেকৈ ক্ৰেক কৰিব, জিকে ক্ৰেক কৰিবলৈ সেইটো মই লাষ্টত ক'ম, জিকে কেনেকৈ ক্ৰেক কৰিব। জিকে বন্ধুসকল বহুত সহজ কুৱেশ্যন আহে, জিকে ক্ৰেক কৰিব পৰা টেকনিক লাগিব, টেকনিকটো মই আপোনালোকক কৈ আছোঁ। এতিয়া কথা হ'ল আপোনালোকে নিয়মীয়াকৈ পঢ়িব লাগিব আৰু কি কৰিব, যদি এই পৰ্যন্ত আপোনালোকে ভিডিঅ'টো চাইছে তেতিয়াহ'লে শুনক,
যে মানে কি যিবিলাক আপোনালোকে পঢ়ি আছে কিতাপৰ পৰা, ইউটিউবৰ পৰা, গুগলৰ পৰা, য'তে কি নহওক আপোনালোকে পঢ়ি আছে, সেইবিলাক বস্তু সম্পূৰ্ণৰূপে ইম্পৰ্টেণ্টবোৰ তেনেকুৱা ধৰণৰ আমিও ইম্পৰ্টেণ্ট নোটছ দিওঁ, যিবিলাক নোটছ বহুত ইম্পৰ্টেণ্ট হয়, মানে আমি শিকোঁ একচুৱেলি। যদি আপোনালোকে জিকে পাৰ্ট বাই পাৰ্ট জিকে কিনিব বিচাৰে তেতিয়াহ'লে আমাৰ হোৱাটছআপত কণ্টেক্ট কৰিব। আমি হোৱাটছআপ নম্বৰটো প্ৰভাইড কৰি দিছোঁ মানে ডিছক্ৰিপশ্যনত, তাৰ পৰা মেছেজ কৰিব। আপোনালোকে অলপমান মূল্যৰ বিনিময়ত আপোনালোকে জিকেবোৰ পাৰ্ট বাই পাৰ্ট পাই যাব। আৰু আপোনালোকে নিয়মীয়াকৈ কি কৰিব, পঢ়ি আছে, এইটো মোৰ ইম্পৰ্টেণ্ট লাগিলে, মানে পাৰ্ট বাই পাৰ্ট চেপ্টাৰ ৱাইজ আপোনালোকে কি কৰিব, নোটছ কৰি থৈ দিব, লিখি মুখস্থ কৰিব আৰু নোটছ কৰি থৈ দিব। যেতিয়া মানে কি এক্সামৰ আগে বন্ধুসকল এটা কথা কওঁ মই, যদি আপোনালোকে এতিয়াৰ পৰা ইম্পৰ্টেণ্ট টপিকবোৰ, ইম্পৰ্টেণ্ট বস্তুবোৰ, ইম্পৰ্টেণ্ট কুৱেশ্যন যদি বোৰ পাৰ্ট বাই পাৰ্ট নোটছ কৰি থ'ব, বহীত চেপ্টাৰ ৱাইজ নোট কৰি থ'ব, আৰু আমাৰ অমুক চেপ্টাৰৰ অমুক এইকেইটা কুৱেশ্যন, এনেকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকৈ মানে নোটছ কৰি থ'ব। আৰু যেতিয়াই এক্সাম আহিব, ফিজিকেল পাছ কৰাৰ পিছত ৰিটেনৰ কাৰণে যেতিয়া আপোনালোকক মাতিব, তেতিয়া আপোনালোকে সেইকেইদিন সময়ত এই নোটছখিনি আপোনালোকে এবাৰ পঢ়ি গ'লে কি কৰিব, আপোনালোকৰ ব্ৰেইনত মনত থাকিব। বুজি পাইছে? আৰু কথা হ'ল, যিহেতুকে চামৰদাৰখিনি ইচাৰা কাফিয়া এইখিনি কৈছোঁ আপোনালোকক। আৰু এতিয়া জিকে ক্ৰেক কেনেকৈ কৰিব, এতিয়া জিকেটো ভেৰাইটিজ জিকে আছে, হাজাৰ লাখ কোটি জিকে আছে। বুজি পাইছে? এই জিকেৰ ভিতৰত আপোনালোকে কমন পেলাব কেনেকৈ, এইটোতো বহুত টেনশ্যনৰ কথা। যি কি নহওক, ইয়াৰ এটা নিঞ্জা টেকনিক মই আপোনালোকক কৈ আছোঁ। আমাৰ ল'ৰা ছোৱালীবোৰ বা আমি কি কৰিছিলোঁ, মানে জিকেৰ কিতাপ কিনিছিলোঁ, একফালৰ পৰা পঢ়ি গৈছিলোঁ, পঢ়ি লাষ্ট পেজ পাই ধৰক 120খন পেজ আছে জিকেৰ। এই গোটাই এইবোৰ কুৱেশ্যন মানে কি মোটামুটি 4000 কুৱেশ্যন মই পঢ়িলোঁ, পিছত চাওঁ যে মনতে নাই এটাও। গতিকে এনেকৈ পঢ়িলে আপোনালোকৰ মানে কি একো কামত নিদিব। গতিকে কামত দিব লাগিলে, কামত কেনেকৈ দিব, মানে কেনেকৈ পঢ়িব লাগিব জিকে পঢ়িবলৈ বন্ধুসকল আপোনালোকে অসমৰ, মই ফাৰ্ষ্ট উদাহৰণ এক্সাম্পল দি দিছোঁ, অসমৰ পৰা জিকে গোটেইবোৰ কুৱেশ্যন আহিব, গোটেই কুৱেশ্যন। তেতিয়াহ'লে এই জিকেবোৰ কেনেকৈ আহিব, আপোনালোকে নোটছ লিখিব কেনেকৈ, প্ৰথম লিখিব আপোনালোকে অসমৰ ডিষ্ট্ৰিক্টৰ আৰম্ভণিৰ পৰা, ডিষ্ট্ৰিক্টৰ কোনটো ডিষ্ট্ৰিক্টত কি আছে, তাৰপৰা কোনটো ডিষ্ট্ৰিক্ট কেতিয়া স্থাপিত হৈছিল, কোনটো ডিষ্ট্ৰিক্টত কিহৰ বাবে প্ৰসিদ্ধ, আৰু কোনটো ডিষ্ট্ৰিক্টত কিমান মাটি আছে, এইবিলাকৰ কুৱেশ্যন মানে ধৰক মোটামুটি 100টামান কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন চিৰিয়েলি নোটছ বনাব। ডিষ্ট্ৰিক্ট টাৰ্গেট আপোনালোকে জিকে ক্ৰেক কৰিব লাগিলে, জিকে গোটেই নাম্বাৰ পাব লাগিলে টাৰ্গেট কৰিব লাগিব কিছুমান বস্তু। প্ৰথম আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে, টাৰ্গেট কৰিলে, মই ডিষ্ট্ৰিক্টৰ গোটেই কুৱেশ্যনবোৰ কালেক্ট কৰিলোঁ, এইটো নোটছ হৈ গ'ল, আপোনালোকে পঢ়িলে মনত থাকি গ'ল, এক্সট্ৰাকৈ থাকি গ'ল। ছেকেণ্ডতে আপোনালোকে কৰিব পাৰে ধৰক উমানন্দ, এইটো টাৰ্গেটত ধৰক 5টা-6টা কুৱেশ্যন আছে, এইকেইটা কুৱেশ্যন আপোনালোকে লিখি ল'লে। ছেকেণ্ডতে থাকিল কামাখ্যা মন্দিৰক লৈ কিনে টাৰ্গেট, কামাখ্যা মন্দিৰত যিবিলাক কুৱেশ্যন আছে, যিবিলাক কুৱেশ্যন আহিব পাৰে, এইবিলাক কুৱেশ্যন মানে আপোনালোকে কি কৰিব, নোটছ কৰিব। 4 নম্বৰতে আপোনালোকে অসমৰ নদ নদী টাৰ্গেট, নদ নদীক লৈ কিনে 200-100টা কুৱেশ্যন আছে, এই কুৱেশ্যনকেইটা আপোনালোকে এক্সট্ৰাকৈ ছেপাৰেটলি নোটছ কৰি থ'ব। 5 নম্বৰতে থাকিব ধৰক, আৰু নেক্সট থাকিব ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে দক্ষিণে কি আছে, কেনেকা কি আছে, এই ব্ৰহ্মপুত্ৰ নদীক লৈ 100টামান কুৱেশ্যন আপোনালোকে নোটছ কৰিব। তাৰপিছত আছে আমাৰ বৰাক উপত্যকা, মানে বৰাক নদীক লৈ কিনে আপোনালোকে কেইটামান কুৱেশ্যন, 30টামান কুৱেশ্যন নোটছ কৰিব। এনেকৈ অসমৰ যিমানবোৰ চাহ উদ্যোগক লৈ কিনে আপোনালোকে কুৱেশ্যন নোটছ কৰিব। তাৰপিছত আছে আমাৰ অসমৰ উদ্যোগ প্ৰতিষ্ঠানৰ ওপৰত কুৱেশ্যন নোটছ কৰিব। তাৰপিছত আমাৰ আছে অসমৰ ইত্যাদি বিভিন্ন ধৰণৰ যিবিলাক প্ৰসিদ্ধ বস্তু, এইবিলাক আপোনালোকে কি কৰিব, ছেপাৰেট বাই চেপ্টাৰ ৱাইজ মানে আপোনালোকে নোটছ কৰিব। আমি বিশেষ কৰি এইবিলাক PDF বনাই থৈছোঁ, আপোনালোকে যদি বিচাৰে আমাক যোগাযোগ কৰিব, আমি দি দিম, টেনশ্যন ল'ব নালাগে। আৰু এনেকৈ আপোনালোকে জিকেবোৰ পঢ়ে তেতিয়াহ'লে আপোনালোকৰ জিকে 100% কমন পৰিব। আৰু শিৱসাগৰৰ যিবিলাক বস্তু আছে আমাৰ, সেইবিলাক বস্তুটো টাৰ্গেট কৰিব। আৰু ইতিহাসৰ কথাবোৰ আপোনালোকে পাৰ্ট বাই পাৰ্ট মানে চেপ্টাৰ ৱাইজ মানে কি নোটছ কৰিব। আৰু কেতিয়াও বন্ধুসকল আপোনালোকে কি কৰিব, একেলগে পঢ়িবলৈ চেষ্টা নকৰিব, সদায় মানে চেপ্টাৰ ৱাইজ পঢ়িব, একেলগে খিচিৰি নপঢ়িব। খিচিৰি পঢ়িলে এটা মনত নাথাকিব। আমি যেতিয়া এক্সাম দিব যাওঁ তেতিয়া আমাৰ কি হয় মানে কি থকমক লাগি যায়, এইটো আছিল না সেইটো আছিল, কনফিউজ। গতিকে কনফিউজ কিয় লাগে জানেনে, আমি খিচিৰিকৈ পঢ়িছিলোঁ, পাৰ্ট বাই পাৰ্ট পঢ়িব।
আৰু এনেকৈ আপোনাৰ নোটছ কামান লিখক আৰু লিখি মুখস্থ কৰক। এনেকৈ আপোনালোকে পঢ়িলে আপোনালোকে ৰিটেনৰ বাবে ভাল নম্বৰ পাব। আৰু এনেকুৱা টেকনিক মই যাকে দিছোঁ সেইবিলাকে ৰিটেনত ভাল নম্বৰ পাইছে, বুজি পাইছে। আৰু পঢ়া টেবুল স্পেচিয়েলি বনাই লওক, মানে একদম মানে কাষেদি বেৰা চেৰাত একদম মানে চন ডিষ্ট্ৰিক্ট কিবা কিবি লিখি থৈ দিব, যাতে এবাৰ মানে কি অলপ মোবাইলত ধৰক এটা মেছেজ আহিলে, মেছেজটো কৰাৰ পিছত চকুটো যায় এইটো কুৱেশ্যন আছিল চনটো। এনেকৈ আপোনালোকে কুৱেশ্যনবোৰ মানে কি মুখস্থ কৰিব। গতিকে ভিডিঅ'টো এই পৰ্যন্ত আছিল। আৰু যদি আপোনালোকৰ কিবা কিবি টেকনিক্স টিপছ লাগে মাষ্টাৰ মাইণ্ড হয় টিপছৰ কাৰণে, মই একচুৱেলি ভিডিঅ' নবনাওঁ, মানে কি মোৰ মানে কি টাইম নাপাওঁ, মোৰ মানে অলপমান পাৰ্চনেল প্ৰব্লেম হৈ আছে। চ' গতিকে যদি আপোনালোকৰ আগন্তুক দিনত আকৌ নতুন ভিডিঅ' নতুন টেকনিক লাগে তেতিয়াহ'লে মোৰ কমেণ্ট কৰি জনাব দাদা এইটো ভিডিঅ' লাগে। গতিকে আজিলৈকে বিদায় লৈছোঁ, আকৌ এটা ভিডিঅ' ল'ব। ধন্যবাদ, ভালে থাকিব, জয় হিন্দ।